Hi friends, তোমালোকৰ কি খবৰ? তোমালোকে জানাই যেহেতু এতিয়া কৰোনা ভাইৰাছটো হৈ আছে আৰু বহুতখিনি ষ্টুডেণ্টৰ লষ্ট হৈ গ'ল যিখিনি আমি কেতিয়াও পূৰাব নোৱাৰোঁ বা সম্পূৰ্ণ কৰিব নোৱাৰোঁ। গতিকে মোৰ এই ভিডিঅ'টো বনোৱাৰ আজি উদ্দেশ্য হ'ল যে তোমালোকে গণিত বিষয়টো যথেষ্ট টান পোৱা আৰু সেই বিষয়টোৰ প্ৰতি যিটো ভিতৰত থকা ভয় সেইটো আঁতৰাবৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ বা বনাবলৈ লৈছোঁ তোমালোকৰ কাৰণে। আজি মই ভিডিঅ'টো বনাবলৈ লৈছোঁ সৰল সূত্ৰৰ ওপৰত, মানে ইণ্টাৰেষ্ট আইৰ ওপৰত। সৰল সূত্ৰ অংকটো যেতিয়া কৰিবলগীয়া হয় তাত কি ভেলু দিয়া থাকে, তোমাৰ প্ৰিন্সিপাল ভেলু এটা দিয়া থাকিব, সময় দিয়া থাকিব, টাইম দিয়া থাকিব আৰু সুতৰ হাৰ, তাৰমানে ৰেট অফ ইণ্টাৰেষ্টটো সদায় দিয়াই থাকে। তাৰপিছত আমি কি উলিয়াব লাগে? সৰল সূত্ৰ উলিয়াব লাগে। এইটো মনত ৰাখিবৰ কাৰণে এটা মই তোমালোকক পদ্ধতি দিছোঁ। আমি এটা সহজ ভাষাতে কৈছোঁ। ল'ৰা এজনে দেউতাকক কৈছে, পিতাই তুমি ৰ'বা, তোমাৰ বয়সক 100ৰে যেতিয়া হৰণ কৰোঁ তেতিয়া মোৰ বয়স পাব পাৰোঁ। বা পিতাই তুমি ৰ'বা, তোমাৰ বয়সক যেতিয়া 100ৰে হৰণ কৰোঁ তেতিয়া মই বা মোৰ বয়স পাম। কেনেকৈ হৈছে চাম। পিতাই, পি মিনছ পিতাই, PITI, পিতাই, তাৰ পৰা পি আহিছে, তাৰমানে প্ৰিন্সিপাল ভেলু, মূলধনটো। তুমি ৰ'বা, তুমি মিনছ টাইম, টি, ৰ'বা, আৰ, তাৰমানে ৰেট অফ ইণ্টাৰেষ্ট, সুতৰ হাৰ, ডিভাইডেড বাই যেতিয়া তোমাৰ বয়সক 100ৰে হৰণ কৰোঁ তেতিয়া মই পাওঁ, তাৰমানে মোৰ বয়স পাওঁ, ডিভাইডেড বাই 100, তেতিয়া আমি কি পাম? মই, আই মানে মই, তাৰমানে ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটো পাম। ঠিক আছে? গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাকে কি কৰে, সদায় তোমালোকক এই গণিত বিষয়টোৰ প্ৰতি থকা যিটো ভয়, সেই ভয়টো আঁতৰাব। যিহেতু আমি এই ভাইৰাছটোৰ কাৰণে বহুতখিনি পিছ পৰি ৰৈছোঁ। মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য নহয়, তোমালোকে বহুতখিনি বিষয়ে জানা, কিন্তু মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হ'ল যিখিনি ছাত্ৰ ছাত্ৰীয়ে এই বিষয়টোৰ প্ৰতি বহুত এটা ভয় আছে যে এইটো বহুত এটা টান বিষয়, কিন্তু মই কওঁ যে তোমালোকৰ প্ৰতি যে এই বিষয়টো অতি সহজ বিষয়। যেতিয়া তুমি এটা সহজভাৱে বস্তুটো ভাবি ল'বা তেতিয়া কি হয়, সেই বিষয়বস্তুটোৰ প্ৰতি বা গণিত বিষয়টোৰ প্ৰতি তোমাৰ যিটো ধাউতি সেইটো বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে তোমালোকে সদায় এই ধৰণে বস্তুবিলাক যেতিয়া ভাবিবা তেতিয়া ধুনীয়াকৈ কৰিব পাৰিবা আৰু সহজ হ'ব। মই কি ক'লোঁ? মই মানে আই, ইণ্টাৰেষ্ট। মই মানে কি? আই, ইণ্টাৰেষ্ট। পি ইনটু টি ইনটু আৰ, পিতাই তুমি ৰ'বা, পিতাই, পি, তুমি, টি, ৰ'বা, আৰ, ডিভাইডেড বাই 100, তাৰমানে 100ৰে হৰণ কৰিছোঁ। পিতাই তুমি ৰ'বা, তোমাৰ বয়সক 100ৰে হৰণ কৰিলে মই হওঁ, তাৰমানে মোৰ বয়স পাওঁ। মই মানে আই, ইণ্টাৰেষ্ট। এনেদৰে বস্তুবিলাক কৰিলে কি হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ এই যিটো গণিত বিষয়ৰ প্ৰতি ভয় সেইটো আঁতৰি যাব। তোমালোকে কেতিয়াও যদিও মই ভিডিঅ'টো বনাইছোঁ, তোমালোকে কোনো বেয়া কমেণ্ট নিদিবা। আৰু মোৰ বনোৱা উদ্দেশ্য এইটোৱে যাতে 2-3জন ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উপকৃত হ'ব পাৰে। গতিকে সেয়াই কথাখিনি, এইখিনিকে কৈ মই তোমালোকক ধন্যবাদ জনাইছোঁ যিসকলে মোৰ ভিডিঅ'টো ভাল পাইছে। আৰু আগন্তুক দিনত হয়তো সকলোৱে লগ পাম বুলি আশা ৰাখিছোঁ, যাতে তোমালোকে ধুনীয়াকৈ এই যিখিনি ছাত্ৰ ছাত্ৰী আছে ক্লাছখিনি কৰিব পাৰা টিচাৰৰ লগত। ধন্যবাদ।